लोगोफोर नोंथांमोननि थाखाय आङो मोनसे इम्पर्टेन्ट भिडिअ लानानै फैदों। जोंनि बर' लाइमोनफोरनि गेजेराव गोबां आनइमप्लय बर' लाइमोनफोर दं। बिथांमोननि थाखाय नैबे भिडिअआ गोबां हेल्पफुल जागोन होननानै आङो सानदों। बेनिखायनो नोंथांमोना भिडिअखौ स्किप खालामालासे मोजाङैनो नायलांदो आरो हानायमानि शेयार खालामना होदो। जोंनि बर' लाइमोनफ्रा गोबाङानो दिल्ली, मुम्बाइ, चेन्नाइ बेफोरबायदियाव खामानि मावहैयो। ओमफ्राय आरो जोंनि लकेल एरियायावहाय जाय गथ'फ्रा दङ बिसोरो फरायनायफ्राल'सो दङ आरो जायफ्रा फरायाखै बिसोरो गासैबो माने बाहेरावनो खामानिफ्रावहाय एंगेज जानानै थाहैजोब्बाय, दिल्ली, मुम्बाइ, चेन्नाइ बेफोरबायदि जायगाफोरावहाय। बेयो जोबोद गोग्गाथाव बाथ्रा। नाथाय जोंनि लाइमोनफ्रा आउट अफ इन्डिया माने थाङोब्लाबो बहुद खम, साफा सानै ससियेल मिडियानि गेजेरजों जों नुना मोनो। ओमफ्रायो जायफोरा थांनो गोसो हयथ' थांगौ सानब्लाबो बिथांमोना थांनायनि लिंकफोरखौ मोननो हायाखै। बेनिखायनो आङो सानदों नोंथांमोननो जोंनि बिटिआर हालामनिनो जोंनि खाथिनि बिथाङा गुबुन हारिनिब्लाबो बिथाङा जोंजों जोबोद मोजां। बिथाङा जोंजोंहाय मोजां सोमोन्दो लाखिनानै थायो आरो बियो गोबां बाहेरनि कम्पानिनि मालिकफोरजों बिथाङा डाइरेक्ट रायलायो। ओमफ्राय बेबायदिनो बिथाङा गोबां मानसिफोरखौ बेवहाय एंगेज खालामहरो आरो। दा बेनिखायनो नोंथांमोननो आङो बिथांजों मोगा मोगि खालामनानै होनो सानदों। नोंथांमोना भिडिअखौ स्किप खालामालासे मोजाङै नायलांब्ला हयथ' नोंथांनि थाखाय मोजां हेल्पफुल जागोन होननानै आङो सानदों आरो। बेनिखायनो नोंथांमोना भिडिअखौ स्किप खालामालासे नायलांबाय थादो। थौदो बिदिब्ला नै जों थांगासिनो, मोनथारसिगोन। नायलांबाय थादो नोंथांमोना। नै जों मोनफैबाय। कन्टेक्ट नाम्बार साम्बार एड्रेस गासैबो बेयाव डिटेल्स दंखाजोबो। नोंथांमोना नायनानै ला मोजाङै। নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। আপোনাক মোৰ চেনেললৈ স্বাগতম জনালোঁ। তাৰপিছত আপুনি যে ইয়াতে অফিচ খুলি বহি আছে এই আমাৰ ভিতৰুৱা অঞ্চলত, তো কিহৰ অফিচ কৰি আছে অলপ কৈ দিলে ভাল আছিল। সেইটো একচুৱেলি এইটো কনচালটেঞ্চি হয়। আমাৰ অফিচৰ পৰা তাৰমানে বাহিৰত ফৰেন কাণ্ট্ৰি আব্ৰড আমি পঠাওঁ আৰু, যেনে হ'ল ডুবাই, কাটাৰ, মালয়েছিয়া, ইজৰাইল, তাৰমানে ইউৰোপ কাণ্ট্ৰিবিলাক, যেনিবা আপোনাৰ ক্ৰ'চিয়া আছে, শ্লোভাকিয়া, তাৰমানে বহুত কাণ্ট্ৰি তাৰ আমি মানুহবিলাক পঠাওঁ। আৰু এইটো অফিচটো এনে মই মানুহ পঠাওঁতে এনে 14 years হৈ গ'ল। হয়, 14 years হ'ল। আপুনি লিংকটো কেনেকৈ পালে? মানে আচৰিত ভাবিব লগা তাৰমানে। অলপ কৈ দিয়ক। এইটো আপুনি ভাল কুৱেশ্যন কৰিলে এটা। একচুৱেলি মই 2003 কাটাৰত তাৰমানে গাল্ফ কাণ্ট্ৰি আৰু কাটাৰত মই 2003 এজ এ চেলছমেন গৈছিলোঁ 2003। আৰু তাত 2 বছৰ কাম কৰাৰ পিছত মই কোম্পানীত তাৰমানে এটা বহুত হাৰ্ড ৱৰ্ক কৰিছিলোঁ কোম্পানীত। আফটাৰ 2 years মই তাৰমানে এজ এ PRO হ'লোঁ কোম্পানী, পাব্লিক ৰিলেশ্যন অফিচাৰ। তাৰপিছত আপোনাৰ মই তাত 7 বছৰ কাম কৰিলোঁ, কণ্টিনিউ 7 বছৰ কাম কৰিলোঁ। কিন্তু মাজত মই ছুটি আহিছিলোঁ আৰু 2 বছৰত মোৰ প্ৰমোশ্যন হৈ গ'ল। চেলছমেনৰ পৰা মই একেবাৰে তাৰমানে PRO হৈ গ'লোঁ। যেতিয়া তাৰমানে মই কেঞ্চেল আহিম আৰু নিজৰ দেশত মই যেতিয়া কেঞ্চেল আহিম বুলি যেতিয়া ৰিজাইন দিছিলোঁ, তেতিয়া মোক কোম্পানীৰ অনাৰে ক'লে, কোম্পানীৰ নামো আপোনাক কৈ দিওঁ মই এতিয়া, সেইটো আনচাৰ গ্ৰুপ অফ কোম্পানী, আপুনি ৱেবছাইটত চাব পাৰিব। সেইটো কোম্পানীৰ পৰা মোক অনাৰে তাৰমানে এটা কি ক'ম আৰু, মোক এটা চান্স দিলে আৰু তেওঁ এটা মৰম কৰি মোক তাৰমানে চান্স দিলে। তেওঁ তাৰমানে তেওঁ এইটো ক'লে যে মোৰ কোম্পানীৰ কাৰণে তই এতিয়া ৰিজাইন কৰি আছা, কেঞ্চেল কৰি আছা ঘৰলৈ, কিয় এটা তাৰমানে বিজনেছটো আৰম্ভ নকৰা? আমাকতো এনে ষ্টাফবিলাক লাগিয়ে থাকে, তই ইণ্ডিয়া যা তাতে এটা অফিচ খোলাৰ পিছত আমাক মানুহ পঠাও তই বুলি ক'লে। আৰু মোক বহুত ভাল লাগিল। কিন্তু তাৰ আগত মই এইটো একো আইডিয়া নাছিল আৰু এনেকুৱা এইটো কামৰ বিষয়ত। আৰু আপুনি আমাৰ এই লোকেল এৰিয়াৰ পৰা মাত্ৰ পঠায় না আৰু বেলেগ জেগাৰ পৰাও মানুহ পঠায়? এতিয়া চাওক, ক'ব গ'লে তাৰমানে আমাৰ লোকেল এৰিয়াত আমাৰ অসমৰ পৰা বহুত মানুহ কমটিকৈ যায় আৰু মোৰ অল অভাৰ ইণ্ডিয়া, যেনিবা হ'ল দাৰ্জিলিং, ছিকিম, আপোনাৰ শিলিগুৰি,
উত্তৰ প্ৰদেশ হয় আপোনাৰ হ'ল বিহাৰ হয় জম্মু কাশ্মীৰ মুম্বাই দিল্লী হয় হয় অসমৰ পৰা এতিয়া লাহেকৈ আৰম্ভ হ'ল হয় এতিয়া গৈ আছে কেইটামান আৰু শ্বিলঙৰ পৰা গৈ আছে অসমৰ পৰা এতিয়া যোৱা আৰম্ভ হ'ল আৰু এতিয়া লাহেকৈ তেওঁবিলাক তাৰমানে গম পাই আছে আৰু তাৰমানে ইয়াৰ আগত ইমান গম পোৱা নাছিল তেওঁবিলাকক হয় আপুনিতো মানে এইটো জাগাবিলাকৰ আপুনি ইয়াৰে পৰা মানে তেওঁলোকক মেনেজ কৰি পঠাই আছে চব আমাৰ তাৰমানে চব অনলাইন হয় ইণ্টাৰভিউ আৰু অহাকালি আমাৰ ইণ্টাৰভিউ আছে এনে আচ্ছা আচ্ছা মেক্সিমাম আপোনাৰ আমাৰ অসমৰ নহয় আচ্ছা আচ্ছা বেছিভাগ কেণ্ডিডেটছবিলাক আমাৰ শিলিগুৰি আৰু আপোনাৰ বিহাৰৰ পৰা আছে আচ্ছা 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 আৰু সেইটো জাগাত যাবৰ কাৰণে বহুত মানুহে কুৱেশ্যন কৰিব পাৰে যে কি কি ডকুমেণ্টছ লাগিব বা কোৱালিফিকেশ্যন কিমান লাগিব ইণ্টাৰভিউত বা কেনেকৈ কি কৰে অলপ ক'লে ভাল লাগিব কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ অলপ হ'লে তাৰমানে ভাল আৰু কোম্পানীয়ে তাৰমানে এক্সপিৰিয়েঞ্চো বিচাৰে আৰু স্কিল কিবা শিকি যদি যায় সেইটো আৰু ভাল হয় আৰু এটা প্লাছ পইণ্ট আৰু স্কিলটো আৰু নপঢ়া মানুহ তাৰমানে আমি পঠাব পাৰিম কিন্তু তেওঁবিলাকক লেবাৰ এজ এ লেবাৰ তেওঁবিলাক কাম কৰিব লাগিব আৰু তাত আৰু যিমান পঢ়া লিখা আছে মানুহবিলাক তেওঁবিলাকৰ এক্সপিৰিয়েঞ্চ চাই কোৱালিফিকেশ্যন চাই আমি তাৰমানে প্লেচমেণ্ট কৰোঁ আৰু যিবিলাক লেবাৰ কৰিব যায় তেওঁলোকৰ বা যিবিলাক অফিচিয়েল অলপ হাই ৰেংকৰ যদি কাম কৰিব বিচাৰে তো হেৰিবিলাক চেলাৰীবিলাক কিমান কিমান দিয়ে চেলাৰী ষ্টাৰ্টিঙত লেবাৰ কেটেগৰী 35 মিনিমাম ষ্টাৰ্টিং চেলাৰী লেবাৰ কেটেগৰী কিন্তু যোনে হাই প্ৰফাইল যোনে পঢ়া লিখা আছে তেওঁবিলাকৰ যদি ভাল এক্সপিৰিয়েঞ্চ আছে মোৰ ইয়াত তাৰমানে এতিয়া 3 লাখলৈকে চেলাৰী আহিছিল আৰু 3 লাখ ইণ্ডিয়ান ৰুপিজ হয় আৰু প্ৰচেছ কৰাৰ আগত আমাক পাছপৰ্ট লাগিব পাছপৰ্টটো তেওঁলোক বনাব লাগিব তেওঁলোক নিজে বনালে হ'ল পাছপৰ্ট বনোৱাৰ পিছতে আমি তাৰমানে প্ৰচেছটো আগবঢ়াম পাছপৰ্টটো নিজে বনাই ল'ব লাগিব আচ্ছা আচ্ছা আৰু হেৰি কি বুলি কয় ডকুমেণ্টছবিলাক নাম্বাৰ 1 হ'ল পাছপৰ্টটো মেইন আৰু তাৰপিছত আমাৰ ইয়াত টিম আছে তেওঁবিলাক ক'ব আৰু পাছপৰ্ট আৰু আপোনাৰ CV লাগিল বায়'ডাটা আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাক এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' নিজৰ ইন্ট্ৰডাকশ্যন ভিডিঅ' এইবিলাক আৰু কোনোবা যদি ল'ৰা ছোৱালী তাতে যাব বিচাৰে তেওঁলোকে যদি যায় ছিকিউৰিটিটো তেওঁলোকৰ কিমান বা ছোৱালী মানুহ যদি যায় তেওঁলোকৰ ছিকিউৰিটিটো কেনেকুৱা এতিয়া চাওক ছিকিউৰিটিটো এতিয়া মোৰ নিজৰে ভাইটিবিলাক এতিয়া আপোনাৰ 3জন ভাইটি বাহিৰত আছে এজন ডুবাই আৰু 2জন কাটাৰত আছে ছিকিউৰিটি ক'ব নালাগে ইমান তাৰমানে তাত ইমান ভাল আৰু স্পেচিয়েলি ফিমেলক ছোৱালী মানুহক তাৰমানে একদমেই ৰেচপেক্ট কৰে সিহঁতে একদমেই ৰেচপেক্ট কৰে বিৰাট চিকিউৰ আৰু মইতো এনে ছোৱালী মানুহবিলাক প্ৰথম ফিমেলছবিলাকো যায় সেইবিলাক তাত তেতিয়া গৈ বিৰাট ভাল কাম কৰি আছে তেওঁবিলাক আৰু চেলাৰীও ইনক্ৰিমেণ্ট কৰি আছে এতিয়া তেওঁবিলাক তাত যোৱাৰ পিছত নিজৰ ফেমিলিবিলাকক তাৰমানে মোক ৰেফাৰেঞ্চটো দিয়ে আৰু ফেমিলি ৰিলেটিভছবিলাকক আমাৰ একচুৱেলি এইটো হ'ল আপোনাৰ কনচালটেঞ্চি অফিচ মানে আমাৰ ইয়াতে হয় আমি প্ৰথমত কি কৰোঁ আপোনাৰ ফাইল মানে ডকুমেণ্টছবিলাক ইয়াতে ডাটাবিলাক কালেক্ট কৰোঁ তাৰপিছত কোম্পানী আমাক কি কৰে মানে এটা ক্ৰাইটেৰিয়া হিচাপ পঠাই দিয়ে ঠিক আছে এইটো ক্ৰাইটেৰিয়া হিচাপ মতে যদি আমাৰ এই প্ৰফাইলবিলাক মেচ কৰে আমি এইবোৰ প্ৰফাইলটো মানে কোম্পানীক ফৰৱাৰ্ড কৰি দিওঁ তাৰপিছত তেওঁলোকে মানে ইণ্টাৰভিউ শ্বেডিউল কৰে এপ্লিকেণ্টছৰ বাবে ইণ্টাৰভিউ শ্বেডিউল কৰিব তাৰপাছত ইণ্টাৰভিউ ফেচ কৰি উঠাৰ পিছত তেওঁলোকে মানে চাব তাত এপ্লিকেণ্টবোৰ মানে কিমান কোৱালিফাইড হয় মানে এইখিনি কাম জানে নাজানে ঠিক আছে তাৰপিছত তেওঁলোকে ছিলেক্ট কৰে আৰু ৰিজেক্টো কৰে ছিলেকশ্যনো হয় ৰিজেকশ্যনো হয় তাৰপাছত কি হয় মানে এটা প্ৰচিজাৰ হয় ছিলেকশ্যন হোৱাৰ পিছত মানে প্ৰচেছিং হয় তাৰপিছত প্ৰচিজাৰ হয় এইটো প্ৰচিজাৰ মানে ইয়াতে লোকেল এৰিয়া কমপ্লিট হোৱাৰ পিছত আপোনাৰ ভিছা এপ্লিকেশ্যন মানে কোম্পানী ফালৰ পৰা হয় তাৰপিছত ভিছা এপ্লিকেশ্যন যেতিয়া তেওঁলোকে দিয়ে এপ্ৰুভেল হয় তেতিয়া ভিছা যেতিয়া আমি ৰিচিভ কৰোঁ বা ইছ্যু কৰোঁ তেতিয়াহ'লে ইয়াতে যোনে এপ্লাই কৰিছে তেওঁলোকে ফ্লাই কৰিব পাৰে